অসম আৰক্ষীৰ এছআই পদৰ প্ৰাৰ্থীৰ জেনেৰেল কেটেগৰী নিযুক্তিৰ বয়সৰ সীমা 28 বছৰলৈকে বঢ়াই দিবৰ বাবে আহ্বান অসমৰ নলবাৰী জিলাৰ জেনেৰেল কেটেগৰীৰ শিক্ষিত যুৱক-যুৱতীসকলৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তলৈ একাংশ শিক্ষিত জেনেৰেল কেটেগৰীৰ যুৱক-যুৱতীয়ে আহ্বান জনাইছে যে অসম আৰক্ষীৰ এছআই পদৰ প্ৰাৰ্থীৰ বাবে জেনেৰেল কেটেগৰীৰ বয়সৰ সীমা 24ৰ পৰা 28 বছৰলৈকে বঢ়াই দিব লাগে। যিহেতু অসম আৰক্ষীৰ উপপৰিদৰ্শকৰ 21 বছৰৰ পৰা 24 বছৰ বয়সৰ সীমা জেনেৰেল কেটেগৰীৰ প্ৰাৰ্থীৰ বাবে খুব কম। কনষ্টেবলৰ 18ৰ পৰা 25 বছৰ বয়স, কিন্তু এছআই অফিচাৰ পোষ্ট হৈও মাত্ৰ 21ৰ পৰা 24 বছৰ আৰু গ্ৰেজুৱেশ্যন কমপ্লিট হওঁতেই বিশেষকৈ ইঞ্জিনিয়াৰিং, মেডিকেল, MBA ইত্যাদি 22ৰ পৰা 24 হৈ যায়। কৰোনাৰ কাৰণেও একাংশ শিক্ষাৰ্থীয়ে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব পৰা নাই 23 বছৰ পাৰ হৈ যোৱা স্বত্তেও। UP, বিহাৰ, ৱেষ্ট বেংগল, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আদিৰ দৰে ৰাজ্যই পুলিচ SR জেনেৰেল কাষ্টৰ বয়সৰ সীমা 28 বছৰ কৰি দিছে। হাৰিয়ানা চৰকাৰে ইকনমিকেলি উইকাৰ ছেকশ্যনক 5 years এজ ৰিলেক্সেশ্যন দিছে পুলিচ SI আৰু আন বিভাগৰ চাকৰিৰ বাবে। ৰাজস্থান আৰু গুজৰাট চৰকাৰে 3 years ইকনমিকেলি উইকাৰ ছেকশ্যন এজ ৰিলেক্সেশ্যন দিছে। তাৰোপৰি আমাৰ অসমৰ এছিষ্টেণ্ট জেইলাৰ আৰু প্লাটুন কমাণ্ডাৰ পষ্ট দুটা SR নিচিনা একে ৰেংকৰ হয়, য'ত 38 বছৰ এজ লিমিট। কিন্তু 38 বছৰ নহ'লে 28ৰ পৰা 30 বছৰৰ ভিতৰত ৰাখিলে প্ৰাৰ্থীৰ সুবিধা হয় আৰু এটলিষ্ট দুটা এটেম্প্ট দিব পাৰে। 2018 বৰ্ষৰ SI ৰিক্ৰুটমেণ্টৰ প্ৰক্ৰিয়া 3 বছৰ দীঘলীয়া হোৱাৰ বাবে মাত্ৰ এবাৰ দিব পাৰিলে জেনেৰেল কেটেগৰীৰ প্ৰাৰ্থীখিনিয়ে। তাৰোপৰি DGP মহোদয়ে উল্লেখ কৰা মতে 2000 SI যেনে ক্ৰাইম ব্ৰাঞ্চ, APRO আদি ভেকেঞ্চিৰ ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ, ECE, CSC, IT আদিৰ ওপৰত গুৰুত্বপূৰ্ণ পদক্ষেপ লয় যেন আৰু নিযুক্তি প্ৰক্ৰিয়া এবছৰৰ ভিতৰতে সম্পন্ন কৰে যেন এই আহ্বান জনাইছে অসমৰ নলবাৰী জিলাৰ জেনেৰেল কেটেগৰী শিক্ষিত যুৱক-যুৱতীসকলে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আছাম টুডে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু মাননীয় DGP মহোদয় ভাস্কৰ জ্যোতি মহন্ত ছাৰ, আপোনালোকক আমাৰ ফালৰ পৰা সন্মান যাচিলোঁ। ছাৰ, আহিবলগীয়া 19 দিনত আহিবলগীয়া যিখিনি পুলিচৰ নতুনকৈ ৰিক্ৰুটমেণ্ট হ'ব, তাৰ ভিতৰত যিটো চাব ইন্সপেক্টৰৰ ৰিক্ৰুটমেণ্ট আছে, আমি লগতে কনিষ্টেবলো আছে, যিখিনি ৰিক্ৰুটমেণ্ট আছে বিশেষকৈ চাব ইন্সপেক্টৰৰ ক্ষেত্ৰত এই জেনেৰেল বা EWSৰ যিখিনি আমাৰ আছে কেটেগৰী ষ্টুডেণ্টখিনি, তেওঁলোকৰ মানে এটা প্ৰব্লেম হৈছে কি বয়সটো খুব কম, 24 বছৰ বয়স, আৰু এই বয়সখিনি সময়ত তাৰমানে আমাৰ বহুতেই কম হয়। তাৰমানে এবাৰ আমি যদি দিওঁ ইণ্টাৰভিউ, তাৰপিছত আমাৰ নেক্সট এটেম্পটৰ কাৰণে আমাৰ সময় নাথাকে। আৰু কথাটো হ'ল ইম্পৰ্টেণ্ট কি, এটা গ্ৰেজুৱেট পষ্টৰ কাৰণে 24 বছৰ বয়সটো বহুত কম সময় হয় আৰু আমাৰ গ্ৰেজুৱেশ্যনখিনি কমপ্লিট কৰোঁতেই মানে 22ৰ পৰা 24 বছৰৰ ভিতৰত সময় লাগে। আমাৰ যিখিনি জেনেৰেল গ্ৰেজুৱেশ্যন আছে বা টেকনিকেল বা সকলো, যিহেতু সকলো গ্ৰেজুৱেটে এইবিলাক পষ্টত এপ্লাই কৰে, বিশেষকৈ যেনেকুৱা মই ইঞ্জিনিয়াৰিং হয় আৰু কোনোবা MBA আছে, কোনোবা BBA আছে, কোনোবা BA, BSc, তেওঁলোকৰ মানে 22ৰ পৰা 24 বছৰটো তেওঁলোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হওঁতে সময় লাগে। গতিকে 24 বছৰ সময়টো এবাৰ আমি এপ্লাই কৰিয়ে আমাৰ নেক্সট এটেম্পটত আমাৰ সময়খিনি কম হৈ যায়। তাৰোপৰি 2018তে আমি এপ্লাই কৰিছিলোঁ আৰু সম্পূৰ্ণ দীঘলীয়া প্ৰচেছত আমাৰ মানে সময়খিনি আমাৰ বহুখিনি পাৰ হৈ গৈছে এই 3 বছৰ প্ৰচেছত। গতিকে আমি অনুৰোধ জনাইছোঁ যাতে এই যিটো অনাগত ৰিক্ৰুটমেণ্ট আহি আছে 2020ত আমাৰ যাতে সময়খিনি বঢ়াই দিয়া হয় আৰু লগতে কৰোনা মহামাৰীৰ কাৰণেও যাতে এবছৰ আমাক সকলো কেটেগৰীৰ এছপাইৰেণ্টখিনিক আমাক যাতে এবছৰ আমাক মাফ কৰি দিয়ে, তাৰ কাৰণে আমি অনুৰোধ জনালোঁ। ছাৰ, কেনেকুৱা আমাৰ যোৱাবাৰ ৰিক্ৰুটমেণ্টত মোৰ সুন্দৰভাৱে হৈ গৈছে। আমাৰ সেইটো খুব ভাল লাগিছে। মোৰ অলপৰ কাৰণে হোৱা নাই, ফাইনেল মেৰিট লিষ্টত সেইটো ঠিক আছে, কথা নাই, কিন্তু ছাৰ মাত্ৰ এবাৰ এটেম্প কৰিব পাৰিলোঁ। মোৰ নিচিনা বহুত আছে এনেকুৱা কেণ্ডিডেট যিয়ে
আমাৰ মাজত আছে, বহুত আছে, অসমত বহুত আছে। তেওঁলোকে 24 বছৰ বয়সতে তেওঁলোকে এবাৰ এটেম্পটতে তেওঁলোকে আৰু তাৰমানে দিব নোৱাৰা হৈ যায়। গতিকে এই সময়সীমাটো যাতে 28ৰ পৰা 30ৰ ভিতৰত কৰি দিয়ে। আমি যদি চাওঁ ষ্টেট UP, বিহাৰ, ৱেষ্ট বেংগল, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা এইবিলাকত মানে বয়সৰ সীমা জেনেৰেলৰ 28 ইয়াৰ্ছ, 28 বছৰ বয়স SIৰ কাৰণে। আৰু মই ভাবোঁ কি আমি সকলোৱে ভাবোঁ কি গ্ৰেজুৱেট পোষ্ট হিচাপে এই বয়সটো 28 বছৰ মিনিমাম হোৱাটো মানে প্ৰয়োজনীয়। আৰু লগতে আমাৰ অসমৰে চাওঁ, আমি যদি চাওঁ এছিষ্টেণ্ট জেইলৰ বা প্লাটুন কমাণ্ডাৰ এইবিলাক একে ৰেংকৰে, অসম পুলিচৰ SI নিচিনাই, কিন্তু এইবিলাকৰ বয়সৰ সীমা 38 বছৰ বয়স। কিন্তু ছাৰ 38 বছৰ বয়স নহ'লেও মিনিমাম 28ৰ পৰা 30ৰ ভিতৰত যদি সময়খিনি দিয়া যায় আমাৰ কাৰণে সুবিধা হয়। কাৰণ আমি বহুত হাৰ্ডৱৰ্ক কৰি, আমি গোটেই অসমতে এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যিবিলাক হাৰ্ডৱৰ্ক কৰি থাকে। তেওঁলোকৰ এটা আশা আছে মনত, যাতে ভৱিষ্যতে এটা ভালকৈ সময় লৈ, সুবিধা লৈ তেওঁলোকে সুচাৰুৰূপে মানে এইটো এটেম্প কৰিব পাৰে। নেক্সট এটেম্প এটা এটলিষ্ট 2টা এটেম্পটো পায় তেওঁলোকৰ, যাতে এইটো এটা মটিভেশ্যন হিচাপে তেওঁলোকৰ হয়। কাৰণ ছাৰ এইখিনি সময় বহুত কম সময় হয়। আৰু লগতে আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ যে কিছুমানে লাষ্ট যিটো SI ৰিক্ৰুটমেণ্ট হৈ গ'ল সেইটোৰ পৰা বঞ্চিত হৈছে, সেইকাৰণে নতুনকৈ আৰু ৰিক্ৰুটমেণ্টৰ মানে চাবলৈ কিবলৈ এনেকুৱা হৈ আছে। গতিকে তাৰ কাৰণে আমি আমাৰ ফালৰ পৰাই আমি মাফ খুজিছোঁ, কাৰণ এইবিলাক আচলতে বঞ্চিত পূৰ্ণ হোৱা নাই। লাষ্ট ৰিক্ৰুটমেণ্টটো একদম ফ্ৰী এণ্ড ফেয়াৰ হৈছে, স্বচ্ছ আৰু সম্পূৰ্ণ নিকা হৈছে। গতিকে সেনেকুৱা যাতে ভৱিষ্যতে হৈছে বা হ'ব বুলি আমি বিশ্বাস আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু DGP মহোদয়, আমাৰ সম্পূৰ্ণ বিশ্বাস আছে তেওঁলোকৰ ওপৰত। আৰু তেওঁলোকে যাতে আমি একদম কাটৰ অনুৰোধ কৰিছোঁ যাতে বয়সৰ সীমাটো 30 নহ'লে 28 বছৰ যাতে কৰি দিয়ে। আমাৰ লগতে অনাগত ভৱিষ্যত আমাৰ যিটো ফিউচাৰ জেনেৰেশ্যন আছে, জেনেৰেশ্যন তেওঁলোকৰ কাৰণে যাতে এই সুবিধাটো হয় বা তেওঁলোকৰ এটা মটিভেশ্যন থাকে যে সময় আছে আমি আগবাঢ়িব পাৰোঁ। আৰু 24 বছৰ হ'লে এতিয়া কিছুমান আছে যেনেকুৱা ইহঁতে আছে কৰোণাৰ কাৰণে গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা নাই। গোটেই গ্ৰেজুৱেশ্যন কমপ্লিট হওঁতে তেওঁলোকৰ 23 বছৰ পাৰ হৈ যায়। পাৰ হৈ গ'লে নেক্সট ৰিক্ৰুটমেণ্টত হয়তো 2 বছৰ পিছত 3 বছৰ খোলা নিদিব পাৰে, আৰু ওলালে তেওঁলোকে জেনেৰেল কাষ্টৰ কাৰণে তেওঁলোকে চান্সটো নাপায়। কৰোণাটো ছাৰ এইটো বেলেগ এটা পৰিস্থিতি হৈছে, যিটো কাৰণে সকলোৱে মানে ভুক্তভোগী হৈছে। গতিকে এই 1 বছৰ কমচে কম 1 বছৰ কৰোণাৰ কাৰণে যাতে সকলোকে আপুনি মানে চাই এইটো ৰিলেক্সেশ্যন দিয়ে, তাৰ কাৰণে কাটৰ অনুৰোধ জনালোঁ। আমাৰ বিশ্বাস আছে গোটেই অসমবাসী যিমান আমাৰ ইউথ আছে, আমাৰ যুৱক আছে, সকলোৰে পৰাই এক্সপিৰিয়েঞ্চবিলাকৰ পৰা হয় আপোনাক আমি আন্তৰিক অনুৰোধ জনালোঁ, অন্তৰৰ পৰা নমস্কাৰ।